স্থানীয় ৰাইজ, দিল্লীৰ স্থানীয় ৰাইজ, অসম তথা বড়োলেণ্ড উত্তৰ পূৰ্বৰ পৰা অহা ৰাইজ সকলোকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। সুন্দৰ এক আয়োজন, মই গৌৰৱবোধ কৰিছোঁ। ৰণগৌৰা ডাঙৰীয়াই কোৱাৰ দৰে আমি কোনো আন্দোলন কৰিবলৈ অহা নাই। আমি এতিয়া ইয়াত আমাৰ বড়োভূমিৰ ঐতিহ্য, বড়োভূমিৰ সংস্কৃতি, বড়োভূমিৰ গৌৰৱময় যি গাথা, সিবিলাক দিল্লীত উপস্থিত হৈ সমগ্ৰ বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিবলৈ আহিছোঁ। বৰ ডাঙৰ কথা। মই ৰাজনৈতিক সভাত বক্তৃতা দিওঁ, আগতে সাংস্কৃতিক ক্ষেত্ৰৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিলোঁ, এতিয়া 10 বছৰ ৰাজনৈতিক সভাত বক্তব্য দিওঁ। মই প্ৰায়বিলাক সভাতে, মই বিজেপি দলৰ সদস্য, সকলোতে এটা কথা কওঁ যে আমি সাংগঠনিকভাৱে অসমৰ জনগোষ্ঠী হিচাপে, ব্যক্তি বা ব্যক্তি সমষ্টি হিচাপে একত্ৰিতভাৱে এটা সংঘৰ্ষময় সংগ্ৰামী অৱস্থাৰ পৰা শান্তিৰ পৰিৱেশলৈ আহি হাতে হাত ধৰি কেনেকৈ আগুৱাই যাব পাৰোঁ, এই কথা অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে আজিৰ তাৰিখত ৰাজনৈতিক আৰু অৰাজনৈতিকভাৱে বড়োলেণ্ডৰ জাতীয় সংগঠনবিলাক, বড়োলেণ্ডৰ বাসিন্দাসকলৰ পৰা শিকাটো উচিত। I really take pride. I have been associated with the beautiful land of BTC for the last 3 decades. বহু ফাংচন কৰিছোঁ মই, বড়ো কেছেট এটাও কৰিছিলোঁ, আপোনালোকে শুনিছে কিজানি, এইটো মই প্ৰডিউচাৰ, এটাই বড়ো কেছেট কৰিছোঁ, হিমালয়। এই সুলেখা বাইদেউ গাইছিল না না হিমালয়, এনেকুৱা গান এটা আছেনে, শুনিছেনে গানটো? চাহা হিমালয়, তেনেকুৱা কিবা গান এটা আছিল বহুত দিনৰ আগতে। গানটো কিন্তু লিৰিক্সটো মোৰ কনচেপ্ট ৱাজ মাইন, বাট আই কুড নট ৰাইট বড়ো, ডেটছ ৱাই আই ডিক্টেটেড ইন আছামিজ এণ্ড ইট ৱাজ ট্ৰেন্সলেটেড টু বড়ো লেংগুৱেজ। মই লিৰিচিষ্টক কৈছোঁ যে এনেকুৱা এটা গান লাগে মোক, বোলে কি গান লাগে পবিত্ৰ দা? আই ৱাজ দ্য প্ৰডিউচাৰ, দিছ ইজ দ্য ফাৰ্ষ্ট প্ৰডাকশ্যন। গানবিলাক কেনেকুৱা হ'ব লাগে মই কওঁ, এতিয়া মই ক'লোঁ মোক এনেকুৱা এটা গান লাগে, ইয়াৰ অৰ্থটো এইটো হ'ব, হিমালয় পাদদেশত থকা পৃথিৱীৰ আটাইতকৈ ধুনীয়া হ'ল মোৰ বড়োভূমি। ঠিকে কৈছোঁ নে কথাটো? চ' সেইটো মই প্ৰডিউচ কৰিছিলোঁ প্ৰায় 20 বছৰমানৰ আগতে, কিন্তু গানটোৰ লিৰিক্সটো সেইটো সুলেখা বাইদেউ গাইছিল না 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 হিমালয়, তেনেকুৱা ধৰণৰ গান, মই সুৰটো পাহৰিছোঁ, বাট দ্য লিৰিচিষ্ট ইজ মি। এতিয়া আপোনালোকে কোনে কোনে ইণ্ডিয়া গেট কোনে কোনে চালে? ইণ্ডিয়া গেট, লালকিল্লা কোনোবাই চালেনে? প্ৰমোদ দাই দুখ কৰিব যে মানুহবিলাক আহিছিল যে আমাৰ মিটিঙত নাথাকিল নেকি হিমালয়। কিন্তু আপোনালোকে ইণ্ডিয়া গেট চালে নে নাচালে গম নাপাওঁ, পৃথিৱীৰ সকলো মানুহে কিন্তু বড়োলেণ্ড মহোৎসৱ দেখিলে। আপোনালোকে ভাবিছে ইয়াততো কেপাচিটি মাত্ৰ 3000, কেনেকৈ দেখিলে? আমাৰ এই অনুষ্ঠানটোৰ মহত্ব বৃদ্ধি কৰিলে বড়োলেণ্ডবাসীক আটাইতকৈ ভাল পোৱা এগৰাকী বিশ্ব নেতা নৰেন্দ্ৰ মোদীদেৱে। নৰেন্দ্ৰ মোদীদেৱ যেতিয়া ইয়ালৈ আহিলে, আমাৰ প্ৰধানমন্ত্ৰী, দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, পৰম আদৰণীয় নৰেন্দ্ৰ মোদীজী graced this grand event of Bodoland Mahotsav. And when he addressed the live crowd here, this program was seen by millions of people across the globe. যিজন মানুহৰ I'm not talking about the other media, electronic media, print media, or other platforms of social media. His own handles of X handle has 10 crore of followers, 100 million. His Facebook page has 50 million of followers, that is 5 crore. So he's followed globally by 193 plus countries. কালি তেখেতে আমাৰ লগত, আমাৰ বড়োভূমিৰ ঐতিহ্যৰ লগত, আমাৰ নেতৃবৃন্দৰ লগত তেখেতে কালি 1 ঘণ্টাতকৈ বেছি সময় কটালে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে। তেখেতে আহি বক্তব্য দিলে, আমাৰ বড়োভূমিক শ্ৰদ্ধা জনালে, অসমবাসীক শ্ৰদ্ধা জনালে। এই যিখিনি কথা বতৰা তেওঁ অন্তৰ পৰা কৈ গ'ল, সেই কথাখিনি কেৱল আমাৰ এই ঘৰটোৰ মাজত বা অসম বা বড়োভূমিত সীমাবদ্ধ হৈ নাথাকিল। পৃথিৱীৰ প্ৰতিটো কোণৰ মানুহে লক্ষ্য কৰিলে যে আজি নৰেন্দ্ৰ মোদীয়ে কি কৰিছে। গতিকে he is our real brand ambassador. And as a citizen of Assam, from the core of my heart, not as a minister, as a citizen of the beautiful land of Assam, and a well-wisher or neighbor of Bodoland, I convey my deepest respect and gratitude to
the Honorable Prime Minister Paramadhanaya Narendra Modi ji for gracing this occasion and showing his love and respect for the people of our Bodoland. Etia, tar pisot আজি মই নিউজ পেপাৰবিলাক চাইছোঁ সব মোদী ডাঙৰীয়া অহাৰ লগে লগে আমাৰ কেনেধৰণৰ বৃদ্ধি পালে বিজনেছ ষ্টেণ্ডাৰ্ডে কৈছে যে পিচ একৰ্ড সকলোতে হেডলাইন বিজনেছ ষ্টেণ্ডাৰ্ডে কৈছে দ্য পিচ একৰ্ড আশ্বাৰ্ড নিউ ৱেভ অফ গ্ৰোথ ইন বড়োলেণ্ড চেইজ প্ৰাইম মিনিষ্টাৰ মোদী প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়া পিটিআই কৈছে বড়োলেণ্ড উইটনেছড নিউ ৱেভ অফ গ্ৰোথ আফটাৰ পিচ একৰ্ড প্ৰাইম মিনিষ্টাৰ মোদী আছাম ট্ৰিবিউন উত্তৰ পূৰ্বত সৰ্বাধিক চলে প্ৰবাসী অসমীয়াই পঢ়ে বড়োলেণ্ড উইটনেছেছ আ নিউ এজ পোষ্ট 2020 পিচ একৰ্ড প্ৰাইম মিনিষ্টাৰ মোদী ইকনমিক টাইমছ সমগ্ৰ ভাৰত তথা বিশ্বত চলে তাতো হেডলাইন আহিছে PM Modi says Bodoland witnessed new wave of growth after peace accord. India TV News তাত কৈছে PM Modi lauds peace accord in Assam at Bodoland Mahotsav. ANI গোটেই পৃথিৱীত চলে ANI যিমান নিউজ চেনেল আছে ANI পৰা ফটোবিলাক লয় নিউজবিলাক লয় ANI কৈছে coming to Bodoland Mahotsav emotional moment for me Prime Minister Modi. So কালি যে প্ৰধানমন্ত্ৰী ডাঙৰী আহিলে এইটো ইতিহাসৰ যে আমি যিদৰে বড়োলেণ্ডৰ কেৱল বড়ো সমাজেই নহয় সমগ্ৰ বড়োলেণ্ডৰ সমাজ যেনেকৈ এটা শক্তিশালী পৃষ্ঠা সমগ্ৰ মানৱ ইতিহাসৰ ভাৰত তথা অসম ইতিহাসৰ কালিৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্ততো আমাৰ বড়োলেণ্ডৰ যি বিজয় ধ্বজা সামাজিক সাংস্কৃতিক ৰাজনৈতিক ঐতিহাসিক সেই বিজয় ধ্বজা আৰু স্বাভিমানৰ সৈতে কালি নৰেন্দ্ৰ মোদী দেৱে আগুৱাই লৈ গ'ল so give a big round of applause for Honorable Prime Minister Narendra Modi ji for gracing this occasion and for his continuous support for the overall development peace and harmony for the beautiful land of the great Bodoland. So বেছি কথা ক'বলগীয়া নাই আপোনালোক সকলো অভিজ্ঞ লোক আজি প্ৰথমেই মই এপছু সাহিত্য সভা তাৰ আগতে সাহিত্য সভাৰ আজি উপজা দিন গতিকে এই চেগতে সভাপতি মহোদয় প্ৰমুখ্য সাহিত্য বড়ো সাহিত্যৰ প্ৰতিগৰাকী সদস্য আৰু সমগ্ৰ বড়োভাষী লোকসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ বড়ো সাহিত্য আৰু আগুৱাই যাওক আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো পদক্ষেপক ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাবই লাগিব বড়ো ভাষা সাহিত্যৰ কাৰণে বড়ো সংস্কৃতিৰ বাবে বড়োলেণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দৰেই তেখেতেও কিদৰে আমাক সহযোগিতা আগবঢ়াইছে এইবিলাক ৰাজনীতিৰ ঊৰ্ধত I think he is the first Chief Minister of Assam যি সৰ্বাধিক সময় বড়োলেণ্ডলৈ গৈছে আৰু বড়োলেণ্ডত এনে গৈ ঘূৰি অহা নাই তাত প্ৰবাস কৰিছে নিশা যাপন কৰিছে গাঁৱৰ মানুহৰ লগত কথা পাতিছে মোৰ বোধেৰে মোৰ ইমান অভিজ্ঞতা নাই মাত্ৰ 50 বছৰৰ অভিজ্ঞতা কিন্তু মই জানো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা may be the first and maybe the only Chief Minister of Assam who stayed in Bodoland for several nights interacted the people in general had visited villages and he's the first Chief Minister to visit so many times in the beautiful land of Bodoland and again like Honorable Prime Minister, I convey my gratitude and thanks to Honorable Chief Minister of Assam also. So, esteemed guests and member of the Bodo Students Union and Bodo Sahitya Sabha, my Bodo brothers and sisters all gathered here. Kulumbai, Namaskar. So I will speak just in English for a few minutes because I have seen guests from other states and journalists of national media are also here. So, jikhini kotha okhomiyat kobologia ase kolu etia just I will conclude my speech after 5 minutes just picking up some points which I feel relevant and pertinent to the subject to be discussed here. Today I stand here not just as a representative of the Indian government but as a friend and well-wisher of my very own Bodo community. This gathering, the Bodoland Mahotsav 2024 is more than just a festival. It is a celebration of the incredible spirit, the vibrant heritage, and the deep-rooted values of peace and harmony that have always defined the Bodo people. The Bodoland territorial region, nestled in the lap of the Himalayas,
offers a perfect blend of nature, history, and culture. From the majestic Manas National Park, a UNESCO World Heritage Site, to the unique art, music, and crafts of the Bodo people, the region stands as a testament to the harmonious coexistence of people and nature. Under the visionary leadership of Paramadinaya Pradhan Mantri Narendra Modi ji, the Northeast has experienced a period of transformation like never before. With a special place in his heart for the region, he has often referred to the Northeast as the Asht Lakshmi and is deeply committed to the development. Through initiatives that strengthen infrastructure and empower communities, the government has brought the Northeast closer to the nation's heart, making Bodoland and the entire region a dynamic gateway to growth and opportunity. Tourism, we are talking about tourism. Tourism as a catalyst of Bodoland's growth. Tourism is not just an economic activity. It is a bridge that connects cultures, fosters understanding, and builds shared identities. The Bodoland region is blessed with pristine landscapes, vibrant festivals, and rich biodiversity. Harnessing this potential can bring transformative growth to the region. And I'm so proud to say that the administration of Bodoland Territorial Council has already begun this journey very successfully. Promoting ecotourism, all of us know Bodoland's forests and rivers can be positioned as ecotourism hubs. By promoting sustainable practices, we can attract responsible travelers and showcase the region's commitment to preserving its natural heritage. Adventure tourism. With the hills, rivers, and trails, Bodoland can be a paradise for adventure enthusiasts. Activities like trekking, river rafting, and wildlife safaris can bring thrill seekers to the region. Cultural tourism. The culture of Bodoland is its heartbeat. Festivals like Baisagu and traditional dances like Bagrumba can be promoted on a global stage. Along with Bodo community's own culture, Bodoland is rich with the cultural heritage of the other communities which are indigenous people of Bodoland. The culture as a whole, inviting tourists to immerse themselves in the rich tapestry of Bodo traditions. So, leveraging digital platforms to make Bodoland a global tourism destination, we must use technology to showcase its beauty, virtual tours, storytelling through social media, and engaging travel influencers can amplify the region's tourism appeal. Reviving and showcasing Bodoland culture, I have already mentioned, we are so rich in our culture. Culture means, I'm not talking about the performing arts. I'm not talking only about the music or drama. Our culture is textile also. I'm so proud to say, being a Minister of State for Textile, I'm so proud to say, when once I asked a question in Rajya Sabha with my colleague, my question was that in which state there are highest numbers of weavers and handlooms? The answer was Assam. Assam has the highest numbers of handloom and Assam has got the highest number of weavers. And I'm so proud to say that contribution to the figure is very high from Bodoland. So you can see the motif, the design. We, the Bodo people, can weave dreams. As said, the people of Assam can weave dreams on fabric, as said by Mahatma Gandhi. We can again say that yes, like all the other castes and communities or weavers of different tribes, Bodo people can weave dreams on fabric.
Each, it's a way of life. So we have to showcase our Bodoland culture. And I'm very proud to say that our Modi government and its textile ministry has contributed a lot to cooperate the indigenous weavers of our Bodoland. We have Samarth program by which we have upskilled our weavers of rural areas. We have given financial assistance up to, it's around 50 crore to Bodoland Territorial Council for the development of our weavers and textile industry of Bodoland. So cultural exchange, infrastructure for cultural preservation, integrating culture to tourism, we can leverage our position. Government initiative for Bodoland development, I have already mentioned. Only in textile sector, we, the central government, under the guidance of Paramount Narendra Modi ji, have launched initiatives in the Bodoland Territorial Council to boost the textile and silk sector, creating employment to more than 2.5 million people. The Samarth scheme of central government trained 8,200 beneficiaries with over 5,200 placements. In Silk Samagra, central government released 43 crore people only for Bodoland. So we are working with Bodoland administration for the overall development of skill development in the sector of textile, mulberry, muga, and eri development. So we do look forward. We are sure, we are optimistic that, like all the other sectors in textile also, we, the people of Bodoland, will progress and we will be able to show the globe that yes, we are rich in textile as well. So we have to promote the local entrepreneur. We have to initiate ecotourism projects and collaboration with the ministries like External Affairs. And I'm proud to say just a couple of days ago, we have seen, I was present there, His Excellency, the Prime Minister of Bhutan, where we were also present, inaugurated one immigration check post in Tamulpur district at Doronga. So it is of course a gift from our Modi government to the people of Northeast, especially Bodoland. What is it? Etu ki bostu? Amar Doronga, Tamulpurot ami eta immigration check post khulisu, Hidinakhon Bhutanor Mohamanya Pradhanmontriye udghaton korisil, he onusthantot বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে মই উপস্থিত আছিলোঁ। হেতু কি জানেনে? তৃতীয় এখন কান্ট্ৰিৰ, তৃতীয় এখন দেশৰ কোনোবা টুৰিষ্ট যদি ভূটানলৈ আহে, ভূটানলৈ বহুত ভাল ভাল টুৰিষ্ট আহে, 1 লাখৰ পৰা 3.5 লাখ পৰ্যন্ত টুৰিষ্ট ভূটানলৈ আহে। আমেৰিকা, ইংলেণ্ড, য'ৰ য'ৰ পৰা আহিছে, পৃথিৱীৰ বেলেগ কাণ্ট্ৰিৰ পৰা। তেওঁলোক আহি যদি বোলে বড়োলেণ্ড বা অসমলৈ আহিব পাৰোঁ, বড়োলেণ্ডলৈ আহিব লগত লাগি আছে মানাস, তামুলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ, তেতিয়া তাতে তেওঁলোকে ইমিগ্ৰেশ্যন কৰি অনুমতি লৈ ভূটানলৈ আহিছিল, আমাৰ বড়োলেণ্ডলৈ আহি যাব পাৰিব। ইয়াতকৈ ভাল কথা কিবা থাকিব পাৰে নেকি? ইয়াৰ ফলত এতিয়াৰ পৰা ভূটানলৈ অহা যিকোনো টুৰিষ্ট কাগজ পত্ৰ সেই দৰঙাত ঠিক কৰি লগে লগে ইণ্ডিয়ালৈ আহিব পাৰিব, অৰ্থাৎ আমাৰ বড়োলেণ্ডলৈ আহিব পাৰিব। মই ভাবোঁ এইটো এটা বহুত ডাঙৰ কাম হৈছে, আমি হয়তো অনুভৱ কৰা নাই। মই ভাবোঁ এটা হাত চাপৰিৰে আপোনালোকে মোদী ডাঙৰীক ধন্যবাদ জনাব লাগে, ইমান এটা ডাঙৰ কাম হৈছে। ভূটানলৈ টুৰিষ্ট আহিছে, টুৰিষ্ট who are coming to Bhutan with some paperwork at the immigration checkpost at Doronga of Tamulpur, they can visit our Assam, that is our Bodoland. So the footfall of tourists in Bodoland will increase by many folds. So through this way also Government of India are cooperating our local administration of Bodoland. So বহু কথা কলো, বিশেষ নকওঁ। I must mention one thing. My friend, my brother, Rangaura,
he has already appealed to the central government. He has already initiated, proposal to the central government for border huts in 4 different points of Bodoland. That is at the border of Bhutan and Bodoland. He has proposed 4 projects to the Ministry of External Affairs, which definitely we are optimistic that we can, discuss at the highest levels for, implementation or execution. I cannot assure because it will be decided by my higher-ups and, concerned stakeholders. But here, I must appreciate my friend, my brother Rangora, that these are the things our public representatives from Assam or Assam as a whole and Bodoland as a council and the central government are working, collaborating. So, before I conclude, once again, I congratulate all the organizers, my brother, Honorable President of APSU and his team, Honorable President of Boru Sahitya Sabha, my brother Daurao, that is the Honorable Speaker, Vidhan Sabha, Mr. Biswajit Debbarma, with whom I have relation for the last 25 years, and my brother, my friend, Rangora, Pramodda, all of you, media from Assam. I have seen the media persons from Assam also have graced this occasion. Thanks to all. Thanks for inviting me to take blessings from the beautiful people of my own people from Bodoland. And the vibrancy of Bodoland lies in its people. As we chart a roadmap for its development, we mean state government, Bodoland administration, we, the central government, all of us, we must ensure that this journey is inclusive by empowering local communities, fostering entrepreneurship, and creating employment opportunities. We can ensure that tourism and culture become tools for sustainable growth. And this is envisioned by Honorable Prime Minister. This is envisioned by our Honorable Chief Minister, Dr. Himanta Biswa Sarma, and this is envisioned by Team Bodoland under the stewardship of Pramod Boruji. Together, let us work to make Bodoland a shining jewel in India's tourism crown. A region that inspires, amazes, and welcomes the world with open arms. Thank you. Kulumbai once again. Joy Ayakam. Bande Mataram.